আজি হৈছে এইটো মোৰ আউটফিট অফ দ্য ডে। এই কাপোৰযোৰ মই আগতো পিন্ধিছোঁ আৰু এতিয়া যাওঁ ওলাই, চ' বলক ৰাস্তাত লগ পাম। এতিয়া আমি আহি আছোঁ MS বেগ হাউচ। আই হোপ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। মাতটো শুনিছেনে নাই গম নাপাওঁ। মই আহি পেলাই ৰখি আছোঁ গাড়ীৰ কাৰণে আৰু আমি যাম পৰীক্ষা দিবলৈ। আমি আহি পাই গ'লোঁ গুৱাহাটী আৰু ইমান বেছি গৰম। গুৱাহাটী গৰম আৰু ট্ৰেফিক জামে তিনিটাৰ সম্পৰ্ক একেবাৰে নিবিড়। মানে আহি পালোঁ আৰু মোৰ চকুকেইটাত চাগে দেখি গম পাইছে। টোপনিৰ মাজেৰে আমি গাড়ীৰ পৰা নামিলোঁ। নমাৰ পিছত গ'লোঁ স্কুলখন চাবলৈ। আহি পেলাই গাড়ীৰ পৰা নামিলোঁ। ইমান বেছি গৰম আৰু ভাগৰ মোৰ চকুকেইটাত টোপনিত একে অৱস্থা নাইকিয়া হৈ গৈছে। চকু পূৰা ক'লা ক'লা হৈ গ'লগৈ, দেখা পাইছে। এতিয়া আমি যাওঁ ৰুমত। আমি গৈ পাই প্ৰথমে কলেজখন চাই আহিলোঁ, তাৰপাছত ৰুম বিচাৰিলোঁ। গুৱাহাটীৰ ৰুম বিচৰা বহুত এটা ডাঙৰ কথা। তাৰপাছত লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি লৈ পেলাই যিহেতু আমি ফেঞ্চি বজাৰতে ৰুম লৈছোঁ, সেইকাৰণে অলপ বজাৰো দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আহি পাই গ'লোঁ ৰুম আৰু খাই বৈ লৈ পেলাই ৰেষ্ট লৈ আকৌ এয়া ৰেডি হৈছোঁ যাবলৈ ফেঞ্চি। মানে মই ফেঞ্চিতে আছোঁ, চ' ফেঞ্চিত অকণমান বজাৰ কৰোঁ। গুৱাহাটী আহি যদি ফেঞ্চিত বজাৰ নকৰোঁতে কিনো আহিলোঁ আৰু ন, তেনেকুৱা নিচিনা হয়। এক্সামটো কালিলৈ আছে, সেইকাৰণে আজি বুলি ভাবিছোঁ অকণমান বজাৰ কৰি লওঁ। আৰু সেই মই একেই কাপোৰ পিন্ধি আছোঁ আৰু জিন্সটো ব্লেকে আছে, খালি টপটো চেঞ্জ কৰিছোঁ। চ' ব'লক আমি যাওঁ ফেঞ্চি, চাওঁ কি নতুন কালেকশ্যন আহিছে। উইণ্টাৰো আহিবই হ'ল, ছামাৰ কালেকশ্যন কেনেকুৱা আছে বা উইণ্টাৰ কেনেকুৱা আহিছে, কি আহিছে চব সকলোবোৰ এক্সপ্ল'ৰ কৰিম। চ' মোৰ লগত ব'লক, লেটছ গো। এইখন মই থকা হোটেলখনৰ এণ্ট্ৰি আৰু ইমান ধুনীয়া লাগিছে কিবা দেখিবলৈ মানে। চ' এতিয়া ওলাই আহিলোঁ বজাৰ কৰিবলৈ। চ' বজাৰ কৰি মেলি লওঁ আৰু বজাৰৰ সকলোবোৰ দেখাম। চ' ব'লক। এতিয়া আহি পাই গ'লোঁ বজাৰ আৰু অলপমান বজাৰ কৰি আমি ওলাই গ'লোঁ MS বেগ হাউচলৈ। ইমান বেছি ধুনীয়া কালেকশ্যন হয় তাত, মানে মই আজিলৈকে যোৱা নাছিলোঁ। ইউটিউবত বহুত দেখি আছিলোঁ তাৰ কালেকশ্যন ধুনীয়া হয়, ভাবিলোঁ গৈ আহোঁ তাতে। ফেঞ্চি বহুবাৰ গৈছোঁ কিন্তু তালৈ যোৱা নাছিলোঁ। চ' গৈ পাই গ'লোঁ MS বেগ হাউচ। তাত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিবলৈ পাব। MS বেগ হাউচৰ ভিতৰত বহুত ধুনীয়া কালেকশ্যন। মই ফাৰ্ষ্ট টাইম আহিছোঁ, ব'লকচোন দেখাওঁ আপোনালোকক। তাত গৈ বহুতো বজাৰ কৰিলোঁ আৰু MS বেগ হাউচৰ ভিতৰৰ কালেকশ্যনবোৰ মোৰ শ্বৰ্টছত দেখিবলৈ পাব। যোনে চোৱা নাই গৈ শ্বৰ্টছটো চাই ল'ব। ভাগৰ লাগি গৈছে, টোপোলা টোপনি লৈ। ইমান ধুনীয়া মোবাইলৰ কভাৰত লগোৱা চেইন এইকেইডাল। नमक थोड़ा सा ठंडा है पानी तो मजा लेते। তাৰপিছত ভাবিলোঁ যে ইমান বেছি গৰম, গোলা এটা ট্ৰাই কৰি চাওঁ। মই গোলা খাই ভালে পাওঁ বাৰু, কিন্তু ইমানেই বেছি বেয়া লাগিলে খাবলৈ, অকণো টেষ্টে নাই। তাৰ সলনি আমাৰ নগাঁও গোলাবোৰ খুব বেছি ধুনীয়া হয় খাবলৈ। হয়তো চাগে সেইখিনি জেগাত বেয়া আছিলে, বাকীবোৰত ভালো হ'ব পাৰে, নাজানো। কিন্তু মই এই দোকানখনত খাই পেলাই, ফেঞ্চিৰ লগতে আছিলে, বহুত বেছি বেয়া পালোঁ। আকৌ বজাৰ এক্সপ্ল'ৰ কৰাৰ পাছত বহুত বেছি পিয়াহ লাগিছিল। ভাবিলোঁ মৌচুমী জুচ এগিলাচ খাওঁ, খাই ভাল লাগিলে। 50 ৰুপিছত ধুনীয়া আছিলে। তাৰপাছত আমি আহি পাই গ'লোঁ ৰুম। অকণমান ৰেষ্ট লওঁ, মানে পৰীক্ষাৰ কাৰণে আহিছোঁ, কিন্তু অহা নাই। এতিয়া অকণমান কৰোঁ। তাৰপিছত আকৌ ওলাই আহিম কিবা এটা খাবলৈ, আৰু যিহেতু ৰাতিপুৱা সোনকালে যাব লাগিব। এইগাল বজাৰ আনিছোঁ,
কি আনিছোঁ সকলোবোৰ ঘৰত গৈ পেলাই দেখাম। চ' এতিয়া বলক পিছৰখিনি যদি কিবা কৰোঁ কণ্টিনিউ কৰি থাকিম, কাইলৈলৈকে কণ্টিনিউ কৰিম, কাৰণ কাইলৈ এক্সাম আছে নহয়। আপোনালোকে আশীৰ্বাদ কৰক যাতে মোৰ এক্সাম ভাল হওক। মানে আপোনালোকে চাগে যেতিয়া ভিডিঅ'টো চাইছে এক্সাম পাৰ হৈ গ'ল বাৰু, যি কি নহওক আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় লাগিব। চ' বলক আহক। আজি মনটো খুব ফূৰ্তি, ইমানখিনি শ্বপিং কৰিছোঁ। ছোৱালী মানুহৰ কাৰণে কি লাগে ন বেলেগ, এই শ্বপিংখন ইমান হোটেল। তাৰপাছত অলপমান ৰেষ্ট লৈ বহি কৰি আমি গ'লোঁ ডিনাৰ কৰিবলৈ। ডিনাৰত ভাবিলোঁ হায়দৰাবাদী বিৰিয়ানীকে খাওঁ, চিম্পল ভাত খাব মন আছিলে, কিন্তু তাতনো ক'ত আৰু ঘৰৰ দালি ভাতকেইটা খাবলৈ পাম। সেয়া খাই লৈ পেলাই যিহেতু ৰাতিপুৱা পৰীক্ষালৈ ওলাই যাম, কিবা এটা খাই যাব লাগিব। ৰুটি পেকিং কৰি ল'লোঁ, তাৰপিছত আহিলোঁ ৰুম নি ল'লোঁ যাতে। বহুত বেছি গৰম লাগিছে আৰু অকণমান ৰুমত বহিলোঁ, বহি পেলাই আধা ঘণ্টামানহে বহিলোঁ বাৰু। তাৰপিছত গ'লোঁ খাবলৈ, ডিনাৰ কৰিবলৈ। ডিনাৰ কৰি আহিছোঁ, এয়া কোকা ক'লা লৈ আহিছোঁ। বহুত ভাগৰ লাগিছে খোজকাঢ়ি। গুৱাহাটীখন বহুত বেছি ভিৰ আৰু বহুত বেছি গৰম। এতিয়া আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। এই ভিডিঅ'টো কাইলৈলৈকে কণ্টিনিউ কৰিম, যিহেতু মই কৈছোঁৱে আগতে কাইলৈলৈকে কণ্টিনিউ কৰিম। পৰীক্ষাত যোৱা অকণমান যদি ক্লিপ ল'ব পাৰোঁ তে দেখাম। আৰু এই কভাৰটো কেনেকুৱা লাগিছে জনাবচোন। বেক কভাৰটো বহুত কিউট হয় আৰু এডালো কিনিছোঁ, এডাল। চ' এতিয়ালৈ বাই বাই, গুড নাইট, কাইলৈ ৰাতিপুৱা লগ পাম। গুড মৰ্ণিং। আৰু এতিয়া মই গা পা ধুই ৰেডি হৈ গ'লোঁ পৰীক্ষালৈ যাম বুলি। বহুত বেছি নাৰ্ভাছ আৰু ভয় লাগি আছে, মানে কেনেকুৱা মনটো চলি আছে মই বুজাব নোৱাৰোঁ। আৰু যি কি নহওক সন্মুখীন হ'বই লাগিব। চ' ব'লক যাওঁ। ভয় আৰু নাৰ্ভাছনেছৰ মাজেৰে গৈ পেলাই লাইনত থিয় হ'লোঁ, আৰু তাতে বহুত চিনাকিও লগ পালোঁ। আৰু চিনাকিখিনি লগ পাওঁতেহে মানে মনটো কিবা এটা পাতল লাগিছে, কাৰণ ভাবি আছিলোঁ যে কাৰ লগত। ৰাতিপুৱা 7:30 বজাৰ পৰা 9:30 বজালৈকে আমি থিয়হিয়ে থাকিলোঁ। তাৰপাছত কলেজৰ ভিতৰলৈ সোমাই গ'লোঁ। দেখিছেনে ইমান বেছি ভিৰ হৈছিলে, আৰু সেইদিনা গৰমো পৰিছিল। ইমান বেছি পৰা নাছিল কাৰণহে হয়তো চাগে ঠিকে ঠাকে আছিলোঁ, নহ'লে চাগে কি যে হ'লহেঁতেন ঠিক নাই। তাৰপাছত গ'লোঁ, পৰীক্ষা দি কৰি আহিলোঁ। চাওকচোন ছোৱালীবোৰ ওলাই অহাৰ সময়ত কলেজখনত ভিৰ কেনেকুৱা হৈছে, মানে অতিপাত। কোনেও কাকো দেখা নাপায় কোন ক'ত আছে, খালী মূৰকেইটা চবৰে ক'লা ক'লা মূৰকেইটা দেখিবলৈ পাইছোঁ। চুলিখিনি ইমানেই বেছি ভিৰ, মানে যেনে তেনেহে ওলাইছোঁ। আৰু এটা কথা, পৰীক্ষা হলত গৈহে গম পাইছোঁ যে গায়ত্ৰী নামৰ ছোৱালী ইমানেই আছে, মানে ইমানেই বেছি আছে। তাৰপিছত বাৰু যি কি নহওক গৰমৰ মাজেৰে একদম অৱস্থা বেয়া হৈ গৈছে, যিহেতু ভোকো লাগিছে। 1:30 বাজি গ'ল কলেজৰ পৰা ওলাই। এতিয়া আমি অটত আহি আছোঁ খানাপাৰালৈকে। তাৰ পৰা আমি আকৌ আহিম ঘৰ, আৰু মই জানো আজি বহুত বেছি ভিৰ হ'ব, যিহেতু সকলো একেলগে পৰীক্ষা দি পেলাই ঘৰলৈ বুলি ওলাইছে। চাওঁচোন কেনেকুৱা কিমান ভিৰ হয়। তাৰপাছত আমি আহিলোঁ ভাতকেইটা খাবলৈ, যিহেতু বহুত বেছি ভোক লাগি আছিলে। ইয়াতে ভাত খালোঁ, বহুত বেছি টেষ্টিও লাগিছিলে খাবলৈ। ভাত খাই কৰি লৈ পেলাই আমি উঠিলোঁ গাড়ীত ঘৰলৈ আহিবলৈ। চাওকচোন খানাপাৰাত ইমানেই বেছি ভিৰ, মানে একদম অতিপাত আৰু। এয়া চাওকচোন, মই ফুলনদেৱীয়ে গাড়ীখন ৰখাওঁতেই ফুল ছিঙি পেলাই কাণতো সজালোঁ, ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ। মানে মই ফুল দেখিলে ৰখিব নোৱাৰোঁ, মই ইমানেই বেছি ভাল পাওঁ, মানে ক'ব নোৱাৰা। তাৰপাছত আহি আমি পাই গ'লোঁ ঘৰ। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।